নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আজি এটা স্পেশাল ভিডিও টিচাৰ্ছ সকলৰ বাবে লৈ আহিছো কেনে ধৰণে প্ৰশ্ন কাকত গুগল ফৰ্মত বনাবলৈ পাৰে ষ্টেপ বাই ষ্টেপ মই দেখাবলৈ চেষ্টা কৰিছো তো আহক আপোনালোকক মই দেখাওঁ কেনে ধৰণৰে আপোনালোকে গুগল ফৰ্ম কাকত বনাবলৈ পাৰে আপোনালোকে ক্ৰোমৰ অপশনটো দেখিছে ক্ৰোমৰ অপশনটো প্ৰেছ কৰিব আপোনাক গুগল এনেকৈ সাৰ্চৰ অপশন আহি যাব ইয়াতে তিনটা ডট আপুনি দেখিছে এই তিনটা ডটত গৈ পিনে আপুনি ডেস্কটপ সাইট কৰি ল'ব যেই ডেস্কটপ সাইট কৰি ল'ব এইটো আপুনি মোবাইলত আপোনাৰ কম্পিউটাৰ বা ডেস্কটপৰ দৰে আপোনাৰ স্ক্ৰীন ওপেন হৈ যায় আৰু এইটো সেম পদ্ধতিৰে আপুনি কম্পিউটাৰ বা ডেস্কটপতো কৰিব পাৰে মই বৰ্তমান আপোনাক মোবাইলত কৰি দেখাইছো তো আমাক এতিয়া লাগে গুগল ফৰ্মছলৈ আপুনি গলে প্ৰথম অপশনটো দেখিছে গুগল ফৰ্ম অনলাইন সাৰ্ভিস ফৰ পাৰ্সোনাল ইউজ আমি এই ইয়াতে প্ৰশ্ন কাকতখন বনাম তো আপুনি গো টু গুগল ফৰ্মছ কৰিব গো টু গুগল ফৰ্মছ কৰাৰ লগে লগে আপোনাৰ ওচৰত এখন ব্ল্যাঙ্ক ফৰ্ম খুল খাই যাব আপুনি হে ব্ল্যাঙ্ক ফৰ্মখনত ক্লিক কৰিব যে আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনাৰ এতিয়া লিখিবৰ কাৰণে অপশন আহি যাব ধৰক আপুনি যি সাবজেক্টৰ প্ৰশ্ন কাকত বনাবলৈ বিচাৰিছে সেই ধৰণৰ আপুনি বনাব পাৰে মই আপোনাক ইয়াতে ইংলিছৰ প্ৰশ্ন কাকত বনাবলৈ খুজিছো তো ইয়াত এতিয়া আপোনাৰ অপশন আছে যে আপুনি মই এটা প্ৰশ্ন আপোনাৰ লৰা ছোৱালীবিলাকক যেতিয়া মই পঠাম তো মোক সবতছে প্ৰথমতে তেখেতসকলৰ নামটো দৰকাৰ হ'ব তো মই লিখিছো ইয়াতে ষ্টুডেন্ট নেম একেটা নামৰে বহুত লৰা ছোৱালী থাকিব পাৰে তো হেতু কাৰণে আপুনি আৰু এটা অপশন দি দিও কাৰণ ৰোল নাম্বাৰটো সদায় ইউনিক হয় তো আপুনি ইয়াতে দিলে ৰোল নাম্বাৰ এতিয়া আপুনি দুটা অলৰেডি এড কৰিলে ষ্টুডেন্ট নেম ৰোল নাম্বাৰ এতিয়া আপুনি প্লাস অপশনত গৈ থাকিব আৰু আপুনি যি ধৰণৰ প্ৰশ্ন দিবলৈ বিচাৰে সেই ধৰণে আপুনি দেখাব পাৰিব ইয়াতে মই আপোনাক এটা মাল্টিপল চইচৰ কোৱেশ্চন এনে এটা এক্সাম্পলৰ কাৰণে বনাইছো ধৰক দিল্লী ইজ এ আপুনি ইয়াতে অপশন 1 আহিলে অপশন 1ত আপোনাক দিলে আপুনি যি অপশন দিবলৈ বিচাৰে নাউন দিলে আৰু আপুনি সেকেন্ড অপশন এটা দিব বিচাৰে তো হে ঘুৰণিয়া বাটনটোৰ মাজত আপুনি প্ৰেছ কৰি দিব আৰু তেনে ধৰণে এতিয়া মই বৰ্তমান যেহেতু আপোনালোকক শিকাই আছো তো আপোনালোকে মাত্ৰ মই এটা দুটাহে অপশন দিলো যদি আপোনালোকে আৰু দিবলৈ বিচাৰে হেনেকে এড অপশনত হে ঘুৰণিয়া বাটনটোৰ মাজত যদি আপুনি প্ৰেছ কৰি দিয়ে তো আপুনি এনেকে অপশন পাই থাকিব এতিয়া মই এটা বেলেগ প্ৰশ্ন উত্তৰ এটা আনটাইটেল কোৱেশ্চন বুলি থাকি গল তাৰ ওপৰত মই প্ৰেছ কৰিছো প্ৰেছ কৰি ইয়াতে মই এটা বেলেগ প্ৰশ্ন সুধিব খুজিছো what is preposition এই প্ৰশ্নটো মই ধৰক সুধিব বিচাৰিছো কিন্তু এটো মোৰ মাল্টিপল চইচ নহয় কিন্তু ইয়াতে আপোনাৰ অলৰেডি মাল্টিপল চইচটো বাই ডিফল্ট থাকে কিন্তু আপুনি এটো চেঞ্জ কৰি দিব পাৰে মই দিছো ধৰক শৰ্ট আনসাৰ তো এটো শৰ্ট আনসাৰ লৈ এটো আপোনাৰ কনভাৰ্ট হৈ যায় তো ইয়াতে মই দিছো ধৰক সাবজেক্ট টু ইংলিশ ষ্টুডেন্ট নেম ৰোল নাম্বাৰ আৰু এটা শৰ্ট আনসাৰত আনটাইটেল কোৱেশ্চন আহিছে এইটোত মোৰ ভাল ধৰে সাগে টাইপ নহল তো মই আকৌ এবাৰ দিছো হোৱাট ইজ এডজেক্টিভ ধৰক দিছো হা এতিয়া আপুনি দেখিছে যে আমি প্ৰশ্ন দিছো ৰোল নাম্বাৰ দিলো হোৱাট ইজ এডজেক্টিভ দিলো আৰু দিল্লী ইজ এ মাল্টিপল চইচ দিলো এই ধৰণে যদি আপুনি আৰু অপশন দি থাকিবলৈ বিচাৰে আৰু ধৰক কাৰণ প্ৰশ্নটো এতিয়া মই এনে আপোনাক এক্সাম্পল দিবলৈ দেখাইছো তো আপোনালোকে এনেকে প্লাস কৰি গৈ থাকিব আৰু প্লাস কৰাৰ পিছত আপুনি এই ধৰণৰে ধৰক কেনেকুৱা ধৰণৰ আপোনাক অপশন লাগে প্যাৰাগ্ৰাফ দিবনে আপুনি নে ড্ৰপ ডাউনৰ পৰা আপুনি দিব সেই ধৰণৰে আপুনি কৰিব পাৰে কিন্তু মই বৰ্তমান আপোনাক এইকিটাই অপশন দেখালো এতিয়া দেখিলে যে কেনেবাকে মই কিবা প্ৰেছ কৰোতে স্ক্ৰিনখন নাইকিয়া হৈ গল চিন্তা কৰিব নালাগে আপুনি গো টু গুগল ফৰ্মত যাব আপুনি টাইমটো চাই লব যে লাষ্ট আপুনি কেতিয়া ক্ৰিয়েট কৰিছিলে তো আপুনি দেখা গুগল ড্ৰাইভত হৈ আছে ইয়াতে এটা 546ত
মোৰ এইটো ওপেন হৈছিলে ৰিসেন্ট ফৰ্মত তো আপুনি এইটো ড্ৰাইভত গৈ পিনে সদায় খুলিব দেখিব যে অলৰেডি যিখন কোৱেশ্চন পেপাৰ আপুনি বনাইছিলে সেই কোৱেশ্চন পেপাৰখন অলৰেডি আছে তো আপুনি কোনো চিন্তাই কৰিবলৈ নালাগে যে আপুনি লিখি থকা কাগজ মানে লিখি থকা প্ৰশ্নখন নাইকিয়া হৈ গ'ল তো এতিয়া আপুনি কোৱেশ্চন পেপাৰ বনালে আপুনি দেখিছে যে এটা কোৱেশ্চন আপোনাৰ ইংলিছ টেষ্টৰ ষ্টুডেণ্ট নেম ৰোল নাম্বাৰ হোৱাট ইজ দিল্লী যে এইটো আপোনাৰ এক্সট্ৰা হৈ আছে তো এইটো কোৱেশ্চন বৰ্তমান মোক নালাগে তো আপুনি ইয়াতে ডিলিট কৰাৰো অপশ্যন আছে আপুনি ডিলিট কৰি দিলে তো মোৰ এতিয়া মাত্ৰ দুটা কোৱেশ্চন মই মাত্ৰ বনাই দেখাইছোঁ বাকি আপোনালোকক শিকাবৰ কাৰণে এতিয়া ধৰক আপুনি এইটো সেন্ড কৰিবলৈ বিচাৰে আপুনি কপি লিংক কৰিবলৈ পাৰে কপি কৰি পিনে আপুনি এইটো এটা হোৱাটছএপৰ থ্ৰু দি যদি পঠাবলৈ বিচাৰে পাৰ্টিকুলাৰটো আপুনি তেনেকেও সেই লিংকটো কপি কৰি যাক পঠাব বিচাৰিছে কৰিব পাৰে আৰু ইমেইল কৰিও আপুনি কৰিব পাৰে ধৰক মই ইয়াতে ইমেইল কৰি দেখাইছোঁ আপোনাক মই আপোনাক ইমেইল কৰি দেখাইলোঁ তো আপোনাক মই এইটো সেন্ড কৰি পঠাইছোঁ এতিয়া আহক মেইল বক্সলৈ কেনেকুৱা ধৰণৰ দেখি পায় মই আপোনাক দেখিছোঁ এতিয়া ধৰক কাৰণ মোৰ আইডিৰ পৰা মই নিজেই পঠাইছোঁ তো হেতু কাৰণে যেটো আইডি মই ব্যৱহাৰ কৰিছিলোঁ হেতু আইডিৰ পৰা মই নিজেই পঠাইছোঁ হে কাৰণে মোক অপচনটো আহিছে মি এতিয়া মি আহিছে এটা দেখিছে গুগল ফৰ্ম আই হেভ ইনভাইটেড ইউ টু ফিল আউট এ ফৰ্ম বিলিকে অপচন আহিব ফিল আউট ফৰ্ম এনেকে ষ্টুডেণ্ট বিলাকলৈ এই ধৰণৰে মেইল যাব বা যদি হোৱাটছএপৰ লিংক হল হয় তো হোৱাটছএপৰ লিংক হলে আপোনাক মই হেতু দেখাম ধৰক এটো ৰিপ্লাই আপোনাক মই লিংকটো দেখাইছোঁ কেনেকুৱা ধৰণৰ দেখি পায় লিংকটো এই ধৰণৰ দেখি পায় এই লিংকটো যেতিয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰেছ কৰিব তেতিয়া তেখেতসকলক সেই যিটো ফৰ্ম বৰ্তমান ইয়াত দেখা গৈছে সেই ফৰ্মলৈ আপোনাক লৈ যাব তো ইয়াতে মই ফিল আউট ফৰ্ম কৰিছোঁ ফিল আউট ফৰ্মত ধৰক মই ফিল কৰিছোঁ মই এতিয়া এনে যেহেতু কৰিছোঁ ধৰক মই এনে ৰোল নাম্বাৰ 1 হোৱাট ইজ এক্সেক্টিভ এনেকে এতিয়া ধৰক আপুনি সাবমিট কৰিলোঁ মই যে সাবমিট কৰিলোঁ তেতিয়া এটোটো ষ্টুডেণ্ট এজনে সাবমিট কৰিছে এতিয়া আপোনাক চাব লাগিব যে আপোনাক এতিয়ালৈকে কিমান ৰেসপন্স আহিছে তো আপুনি দেখিলে এই আমি স্ক্ৰিনটোলৈ গ'লো এটো এতিয়াও ডেস্কটপ সাইট হৈ আছে ঠিকে ৰেসপন্সত দেখিলে যে এই মাত্ৰ যে মই ফিল কৰিছিলোঁ এজ এ ষ্টুডেণ্ট সেই ফিল কৰাটো আপুনি দেখি পালে ওৱান ৰেসপন্স ষ্টুডেণ্ট নেমটো মই এনেই লিখিছিলোঁ ৰোল নাম্বাৰ এই ধৰণৰ আপুনি দেখি পায় আৰু যদি আপুনি কোৱেশ্চন কি দিছিলে আপুনি ষ্টুডেণ্ট নেম হেতু দেখি পাব এনেকে এই ধৰণৰে আপুনি যাব পাৰিব ইন্ডিভিজুৱেল চাবলৈ গ'লে এই ধৰণে চাবলৈ পাৰিব আৰু যদি আপুনি এক্সেল শীটতো ডেটাটো এক্সট্ৰেক্ট কৰিব বিচাৰে সেই ধৰণৰো আপুনি ক্ৰিয়েট এ নিউ স্প্ৰেডশীট বুলি যদি ক্ৰিয়েট কৰে তেতিয়া আপোনাৰ এনেকে এক্সেল শীট এখন খুল খাই যাব য'ত আপুনি দেখি পাব যে ৰেসপন্স বিলাক কি আহিছে ষ্টুডেণ্ট নাম ধৰক কি হয় যিবিলাক আমি ধৰক আমি টাইম ষ্টেম্প কিমানটো সময়ত ষ্টুডেণ্টে ফৰ্মখন সাবমিট কৰিছে ষ্টুডেণ্ট নেম ৰোল নাম্বাৰ আৰু এই ধৰণে প্ৰশ্নটো আমি এক্সেল শীটতো দেখিবলৈ পাৰোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে বুজি পালে যে কি ধৰণৰে গুগল ফৰ্মত এখন কোৱেশ্চন পেপাৰ বনাবলৈ পাৰি আপুনি যিকোনো ল্যাঙ্গুৱেজতে বনাব পাৰে আমাৰ টাইপ কৰাৰ অপচন আছে আপুনি অসমীয়াটো টাইপ কৰিব পাৰে বা ইংলিছতো টাইপ কৰিব পাৰে বা অলৰেডি আপুনি এখন ওয়াৰ্ড ডকুমেন্টত লিখি থোৱা থাকিব পাৰে তাৰ পৰাও আপুনি ডাইৰেক্টলি কপি পেষ্ট কৰি পিনে কোৱেশ্চন বনাব পাৰে যদি আপুনি টাইপ কৰিবলৈ বেয়া পায়